এইটো ভিডিও তোমালোকৰ মাজত HSLC 2026 বাবে অসমীয়া পাঠ্যপুথিৰ কেইটামান কমন ৰচনা লৈ আহিছো। এইটো ভিডিওৰ জৰিয়তে তোমালোকৰ মাজত যি কেইটা ৰচনা দেখাই দিম ইয়াৰে পৰা তোমালোকৰ এটা 2026ত 100% শিওর কমন পাবা। তোমালোকৰ এটা ৰচনা লিখিলে তোমালোকে 8 মার্কস পাই যাবা। তোমালোকৰ ৰচনা এটা লিখিলে 8 মার্কসৰ লিখিব আহে। সো তোমালোকে 1 নংটো চাবা, তোমাৰ প্ৰিয় সাহিত্যিক তোমালোকে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে লিখি শিকি যাবা হৈ যাব। তাৰ পিছত 2 নংটো চাবা, অসমৰ কুঠিৰ শিল্প, এইটো বহুত ইম্পৰ্টেন্ট। তাৰ পিছত 3 নংটো চাবা, সোশ্যাল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ, এইটো ইম্পৰ্টেন্ট আছে। তাৰ পিছত 4 নংটো চাবা, প্ৰিয় শিল্পী, তোমালোকৰ এটা প্ৰিয় শিল্পী যিহেতু অসমৰ গৌৰৱ জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই, যেহেতু ইহঁতৰ মৃত্যু তোমালোকৰ মেট্ৰিক পৰীক্ষাত আগত হৈ গ'ল। সো তোমালোকৰ এইবাৰ জুবিন গাৰ্গৰ ৰচনা এটা আহিব পাৰে। তোমালোকে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ বিষয়ে এটা ৰচনা লিখি শিকি যাবা, এইটো মোস্ট ইম্পৰ্টেন্ট। তাৰ পিছত 5 নংটো চাবা, অসমৰ বানপানী। এইটো ভিডিওত তোমালোকৰ যি কেইটা ৰচনা দেখাই দিলো এই 5টা ৰচনাৰ ভিতৰত তোমালোকৰ এটা 100% শিওর 2026ত আহিব। যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা চেনেলটো সাবস্ক্রাইব কৰিবা। তোমালোকৰ এই 5টা ৰচনা বহুত বাছনি কৰি লৈ আহিছো। তোমালোকৰ প্ৰিয় সাহিত্যিকৰ বিষয়ে এটা শিকিবাই, এইটো বহুত ইম্পৰ্টেন্ট। তাৰ পিছত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ বিষয়ে শিকিবা। তাৰ পিছত অসমৰ বানপানী, তোমালোকৰ 1, 4 আৰু 5 মোস্ট ইম্পৰ্টেন্ট, আৰু 3 আৰু 2 তোমালোকে জাস্ট শিকিবা।